নমস্কাৰ, অন্য এটা ভিডিঅ'লৈ আমাৰ টুডেইজ ৰিয়েলিটি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম। এনে লাগে যে এই শিশুটিয়ে বল খেলিবই নোৱাৰিব। সি সৰু, বাওনা আৰু অতিশয় দুৰ্বল ধৰণৰ। কিন্তু খন্তেকতে বুজিব পাৰি যে সি কিছু অন্য ধৰণে জন্ম লোৱাটো এটা মাত্ৰ ঘটনা আৰু ভৱিষ্যতে সি অতিশয় প্ৰভাৱশালী হৈ উঠিব। ল'ৰাটোৰ প্ৰায় 12 বছৰ হওঁতে নোৱেলছ অল্ড বয়জ ক্লাবৰ যুৱ প্ৰশিক্ষক এড্ৰিয়ান কোৰিয়া সেই ল'ৰাটোৰ কথা এনেদৰে ভৱিষ্যতবাণী কৰিছিল, যাৰ দেহত প্ৰায় 10 বছৰ বয়সতে গ্ৰ'থ হৰম'ন ডেফিচিয়েঞ্চি ধৰা পৰিছিল। হয়, আপোনালোকে ভবাৰ দৰে বিশ্বৰ ফুটবল মহান তাৰকা লায়নেল মেছিৰ কথা আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। এই হৰম'নৰ অভাৱত চিকিৎসা কৰাবৰ বাবে সেই সময়ত মাহিলী প্ৰায় $1000 আৱশ্যক হৈছিল, যিখিনি এটা ষ্টীল ফেক্টৰীত কাম কৰা ল'ৰাটোৰ দেউতাকে খৰচ কৰাটো সম্ভৱ নাছিল। তাৰ চিকিৎসাৰ বাবে সেয়ে দেউতাকে স্থানীয় ক্লাব নোৱেলছ অল্ড বয়জ আৰু ৰিভাৰ প্লেটৰ ওচৰত সাঁতুৰি ধৰিছিল। কিন্তু তেনে বিশাল অৰ্থৰাশি ব্যয় কৰিবলৈ স্থানীয় কোনো ক্লাব আগবাঢ়ি অহা নাছিল। কিন্তু ল'ৰাটোৰ ভৰিৰ যাদু ইতিমধ্যে বহু ঠাইত বিয়পি পৰিছিল। আৰু কেনেবাকৈ তাৰ কথা সেই সময়ৰ স্পেইনৰ বাৰ্চিলোনা ক্লাবৰ পৰিচালক চাৰ্লি ৰেক্সাছনৰ কাণতো পৰিছিলগৈ। সেই সময়তে ৰেক্সাছে ল'ৰাটোক এদিন বাৰ্চিলোনাত নিজৰ খেল প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ জনায় আৰু ল'ৰাটোৰ খেলৰ কৌশল চাই তাক ক্লাবত খেলাৰ সুযোগ দিয়াৰ লগতে গ্ৰ'থ হৰম'ন ডেফিচিয়েঞ্চিৰ চিকিৎসাৰ খৰচ বহন কৰাৰো আশ্বাস দিয়ে। অৱশ্যে ক্লাবৰ আন সদস্যসকলে ইউৰোপৰ বাহিৰৰ লুগীয়া ল'ৰা এটাক তেনেদৰে ক্লাবত ল'বলৈ বিশেষ আগ্ৰহ প্ৰকাশ কৰা নাছিলে। তথাপিও কিছুদিনৰ ভিতৰতে সেই প্ৰদৰ্শনী সম্ভৱ হৈ উঠে আৰু ল'ৰাটোৰ ভৰিৰ যাদু দেখি ৰেক্সাছে তাক বাৰ্চিলোনা ক্লাবত ৰখাৰ প্ৰতি অত্যন্ত আগ্ৰহ প্ৰকাশ কৰে। সেই সময়ত তেখেতৰ হাতত কোনো কাগজ পত্ৰ নথকাত নেপকিনত এখন চুক্তিপত্ৰ লিখি ল'ৰাটোক বাৰ্চিলোনাৰ হৈ খেলিবলৈ আমন্ত্ৰণ জনায়। ইয়াৰ লগতে তাৰ চিকিৎসাৰ সম্পূৰ্ণ খৰচ বহন কৰাৰো প্ৰতিশ্ৰুতি দিয়ে। সেই চুক্তিমতে ল'ৰাটোৰ সৈতে তাৰ সাধাৰণ পৰিয়ালটোৱে বাৰ্চিলোনাত থাকিবলৈ লয়। সময় আগবঢ়াৰ লগে লগে সেই ৰুগীয়া ল'ৰাটোৱে বিশ্বজৰ সপোন দেখিবলৈ আৰম্ভ কৰে আৰু ক্ৰমাৎ বিখ্যাত হৈ উঠে। সেই ল'ৰাটোৱে হ'ল বিশ্ব ফুটবল মহান তাৰকা আৰ্জেণ্টিনাৰ লিঅনেল এণ্ড্ৰেছ মেছি, যাক আজিৰ দিনত ফুটবলৰ সম্ৰাট বুলি ক'লেও হয়তো বঢ়াই কোৱা নাপায়। প্ৰায় 4 বছৰ বয়সত গ্ৰেণ্ড নামৰ স্থানীয় ক্লাব এটাৰ পৰা ফুটবলৰ যাত্ৰা আৰম্ভ কৰা 35 বছৰীয়া লিঅনেল মেছিয়ে বিগত সময়ত নিজ দেশত আৰ্জেণ্টিনাৰ হৈ ফুটবল খেলাৰ লগতে সুদীৰ্ঘ সময় বাৰ্চিলোনা ক্লাবৰ হৈ খেলি সমগ্ৰ বিশ্ববাসীক নিজৰ ভৰিৰ যাদুৰে সন্মোহিত কৰি ৰাখিছে। নিজৰ ছিনিয়ৰ কেৰিয়াৰত মেছিয়ে 1003খন খেলত অৱতীৰ্ণ হৈ 793টা গ'ল কৰাৰ লগতে আনক 350টা গ'ল দিয়াত প্ৰত্যক্ষভাৱে সহায় কৰিছে। ইয়াৰ আন্তঃৰাষ্ট্ৰীয় খেল 172খনত মেছিয়ে 98টা গ'ল কৰাৰ লগতে 53টা গ'লত আনক প্ৰত্যক্ষভাৱে সহায় কৰিছে। বিশ্বকাপ, অলিম্পিক, কপা আমেৰিকাকে আদি কৰি ফুটবলৰ প্ৰায় সমূহ মুখ্য প্ৰতিযোগিতাত অংশ লৈ ট্ৰফি আজুৰি আনিবলৈ সক্ষম হোৱা আৰ্জেণ্টিনা অথবা বাৰ্চিলোনা দলত আছে লিঅনেল মেছিৰ নাম। ব্যক্তিগতভাৱে অসংখ্য ৰেকৰ্ড আৰু সন্মানৰ গৰাকী অসাধাৰণ প্ৰতিভাধৰ মেছিৰ নামত আছে 2টা বিশ্বকাপ, 2014 আৰু 22ৰ গল্ডেন বল আৰু অভিলেখ সংখ্যক 7টাকৈ বেলন d'Or বঁটা